আপোনালোকৰ সেই এলপি স্কুলখনৰ কথা মনত আছেনে যিখনত আপুনি পঢ়ি আহিছিলে? স্কুলখন, লগৰবোৰ, কিতাপবোৰ আৰু অসমীয়া কিতাপৰ সকলোবোৰ কবিতা মুখস্থ থাকে। নমস্কাৰ, মই পৰিস্মিতা। আমি ওলাইছো দেই আমাৰ দ্বিতীয়টো যাত্ৰা, এইটো বৰ্ষৰ 2025 বৰ্ষৰ আমাৰ কাব্যকাননৰ দ্বিতীয়টো যাত্ৰা আজি শিমলুগুৰিলৈ। আমি আহিছো আবৃত্তিৰ কৰ্মশালালৈ। স্কুলখনত আহিয়ে মোৰ যে পুৰণা সকলোবোৰ কথা মনত পৰি গৈছে। গুড মৰ্নিং। স্কুলখনৰ ল'ৰা ছোৱালীবোৰ বহুত মৰমীয়াল আছিল আৰু তেওঁলোকে প্ৰত্যেকজনেই বেলেগ বেলেগ কবিতা আবৃত্তি কৰিছিল। তালৈ গৈ বহুতে ভাল লাগিলে। তাত মই পুৰণা স্মৃতিবোৰ আকৌ এবাৰ ঘূৰাই পালো।